সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। পোনপ্ৰথমে মোৰ তৰফৰ পৰা যি আমাৰ অসমৰ জনপ্ৰিয় গণশিল্পী ৰাজীৱ শদিয়া দালৈ মোৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতে য'তেই নাথাকক কিয় তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতক শ্ৰদ্ধা জনাই মই তেখেতৰ কিছুমান কথা আজি মই ক'বলৈ গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। মই এটা কথাই কওঁ যে আপোনালোকক যে এজন জাতি মাটিৰ ভেটিৰ হৈ গীত গোৱা বা গীত লিখা এজন শিল্পীক আমি কিয় সন্মান কৰিব নাজানো। আজিৰ মই নৱপ্ৰজন্ম হৈ মই এটা কথাই ক'ব বিচাৰোঁ যে আজিৰ সমাজখনে আমাৰ অসমীয়া সমাজখনে যে যিটো ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত যিটো প্ৰচাৰ বহলভাৱে প্ৰচাৰ কৰে, কিন্তু যিবোৰ আমাৰ জাতি মাটিৰ ভেটিৰ হৈ গুৰুত্ব নহয় বা লাভদায়ক নহয়, সেই কথাবোৰ আমি সামাজিক মাধ্যমত কিয় বেছিকৈ বহলভাৱে প্ৰচাৰ কৰোঁ। এহেতক মই আজিৰ দুদিনমান আগতহে গম পালোঁ যে হয়তো মোৰ দৰে আৰু নৱপ্ৰজন্ম আছে যে ৰাজীৱ শদিয়াক চিনি নোপোৱা। মই দুখিত, কিয়নো এজন ভাল গণশিল্পীক আমি চিনি নাপালোঁ। তেখেতৰ যি প্ৰতিভা, তেখেতৰ যি লিখনি, তেখেতৰ যি সুৰ, তেখেতৰ যি গীত, তেখেতৰ যি কণ্ঠ আচলতে শলাগ ল'বলগীয়া, কিয়নো ইমান প্ৰতিভাৱান এজন শিল্পী আমি অসমবাসী ৰাইজে হেৰুৱালোঁ। ইয়াতকৈ আৰু দুখ লগা কথা কি আছে? ইয়াতকৈ আৰু দুখ লগা কথা কি হ'ব পাৰে আপোনালোকে কওক। তেখেতে যদি আগৰ পৰাই জাতি মাটিৰ ভেটিৰ বাবে গীত গাই আছিলে, তেখেতক আমাৰ নিউজ চেনেলবোৰে কিয় মৃত্যুৰ আগত প্ৰচাৰ নকৰিলে? আজিৰ যুগত উঠি অহা এচাম যি কণ্ঠশিল্পী আছে, তেখেতসকলৰ ৰেপক লৈ যি ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ কৰে, তেনেস্থলত যদি গাঁৱে গাঁৱে ঘূৰি কিনে যদি এজন ব্যক্তিৰ প্ৰতিভা বা এজন গণশিল্পীৰ প্ৰতিভা যদি আমি প্ৰচাৰ কৰোঁ, তেতিয়া তাত কিবা দুখ হ'লহেঁতেন নেকি? আপোনালোকে হয়তো ভাবিব পাৰে যে ই আজি আহি কিনে কিবোৰ কথা ক'লে, ই কি মানে মহান হ'ব বিচাৰিছে। সেইটো নহয়, মোৰ আজি বহুত বেয়া লাগিছে, কিয়নো কালি এটা মই ভিডিঅ' চালোঁ, তেখেতৰ এটা গীত চালোঁ, ইমান মানে সুন্দৰভাৱে গীতটো পৰিৱেশন কৰিছে আৰু ইমান নিখুঁতভাৱে লিখি তেখেতে গীতটো পৰিৱেশন কৰিছে। সঁচাই যে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ পিছত বা খগেন মহন্ত ছাৰৰ পিছত আজি এজন মহান শিল্পীক বা দুদিনমান আগত এজন মহান শিল্পীক আমি সকলোৱে হেৰুৱালোঁ। যিবোৰ হৈ গ'ল, আহিব লগা দিনকেইটাত যাতে আমি এনেকুৱা মহান ব্যক্তি, এনেকুৱা মহান শিল্পীক যাতে আমি অসমবাসী ৰাইজে নেহেৰুৱাওঁ, তাৰ বাবে আমি সমূহ অসমবাসী ৰাইজ প্ৰতিজন ব্যক্তিয়ে সজাগ হোৱাটো উচিত। এইখিনিকে কৈ মই পুনৰবাৰ ৰাজীৱ শদিয়া দালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ৰাজীৱ দা, আপুনি য'তেই আছে কুশলে থাকক। আমাৰ অসমখনক হয়তো আপুনি কেতিয়াও অসমখনৰ হৈ আপুনি যিখিনি কৰি থৈ গ'ল, সামান্য হ'লেও কৰি থৈ গ'ল, কিন্তু সামান্য নহয়, যিখিনি কৰি থৈ গ'ল আচলতে আপোনাৰ এই গীতবোৰে চিৰযুগমীয়া অমৰ হৈ ৰ'ব। আপুনি অমৰ হৈ ৰ'ব। আপোনাক আমি যিমানখিনি মৃত্যুৰ আগত সন্মান দিব লাগিছিল, কিন্তু নোৱাৰিলোঁ। কিয় নাজানো, আমাৰে দুখ আছিলে নে আমাৰ ৰজাঘৰীয়াৰে দুখ আছিলে নে আমাৰ শিল্পী সমাজৰে দুখ আছিলে,
সেইটো নাজানো। আপুনি সদায় সুখত থাকক তাৰে কামনা কৰিছোঁ। আজিলৈ পুনৰবাৰ আকৌবাৰ ৰাজীৱ খদিয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।